এখানে বাইরেও দেখা আছে ইটিসির ফাউন্ডার এটা সুন্দর সাংগঠনিক সম্পাদক আসলে আমাদের নতুন করে তেজপুর আমার হাওড়ে কপিল কর্মী আজীবন সংগ্রামী সুরিয়া এই জ্ঞান খগেন বড় আমার মাজত আছেহি আমার কৰ্মীসকল আমি জনজাতিসকলে সেই কাৰণত চিৎকাৰ কৰিছিলোঁ সেই কাৰণে আমি অপৰিণতভাৱে সংগ্ৰাম কৰিছিলোঁ সেই কাৰণে আমি নগজি মানুহৰ কৰিছিলোঁ আমি কি কাৰণে আমি শ্লোগান কৰিছিলোঁ এই চাউথ শ্লোগান নগজি মানুহৰ নগজি মানুহৰ নগেশ হয় এইটো শক্তি শ্লোগান নগজি মানুহৰ It is only because they existed in the past. It is only because it existed in the world. আমি এখন পৃথিৱীত জীয়াই থকাৰ কাৰণে ৰাভাসকলে আমাৰ আহি মিচিং মানুহ দেউৰী ৰাভা সমাজ কৰিছিলে তাহাঁতে কিন্তু ৰাজনৈতিক সন্ধিক্ষণত এটা সংকটজনক অৱস্থা সৃষ্টি হোৱাৰ কাৰণে ইটিসি পাৰ্টি দলীয় সংগঠনটো পিছত স্থগিত কৰিবলগা হৈছিল কিন্তু বন্ধ হোৱা নাছিল ভংগ কৰা নাছিলোঁ আমি এনেই এটা সংগঠন কৰি পেলাই আছোঁ পিটিচিখন ৰাখি থৈ দিছোঁ কেতিয়াবা কিবা কাৰণত প্ৰয়োজন হ'ব পাৰে বুলি ভাবি আমি পিটিচি সংগঠন ৰাখি থৈ দিছিলোঁ ঘৰ নাযায় দেখে আঁতৰিব কমলমূল চুকে আঁতৰিব আৰু বহুত হাজাৰ কৰ্মী এইখন সংসাৰৰ পৰা তেওঁলোকে জাতীয় সংগ্ৰামৰ নামত সংগ্ৰাম কৰি পেলাই জীৱনটো ত্যাগ কৰি গুচি গ'ল ইয়াত বিশেষভাৱে ৰত্নেশ্বৰ ব্ৰহ্মৰ নিচিনা এজন বিশেষ কৰ্মী চাৰু বসুন্ধৰা নেশ্যনেল কৰ্মী ৰতীন ব্ৰহ্ম ভুৱন ব্ৰহ্ম বিভুৰাম বড়ো এনেদৰে সমৰ্পণ চৌধুৰী সেইদৰে হাজাৰ হাজাৰ কৰ্মীবিলাকে নিজৰ জীৱনটো সংগ্ৰাম কৰি পেলাই পিটিচিয়ে উদ্যাস এক্সিষ্টেণ্ট নামৰ উদ্যাস বিচৰাৰ নামত তেওঁ সংগ্ৰাম কৰি গুচি গ'ল কিন্তু তেওঁ উদ্যাসে এৰা নাছিল নেনে চৰণ নাজাৰে তেওঁ মৃত্যুৰ আগমুহূৰ্ততে কৈছিল এই থানেশ্বৰ উদ্যাসৰ হ'বই এটি হ'লেও হ'ব এই কথাটো বাৰে বাৰে সোঁৱৰাই কৈ দিছিল আমাক চৰণ নাজাৰে কিন্তু ৰাজনীতি সন্ধিক্ষণত আমি নিজক পিটি বুলি ক'বৰ কাৰণে বহুতে সাহস কৰা নাছিল এটা সময়ত কিন্তু এটা দুৰ্বল সাহস লৈ পেলাই আমি কেইজন মানে গুৱাহাটীত এটা বিশেষ প্ৰতিনিধি সভাত আহ্বান কৰিছিলোঁ য'ত ডিভিজন পেপৰ তেখেত বিশেষ কৰিছিল আৰু আমাৰ বসুন্ধৰা তেখেতবোৰ আহিছিল বাপুতি পায়মৰ নিচিনা এজন বিখ্যাত কৰ্মী যাৰ যুক্তিৰ খাতিৰত তাৰ যুক্তিত কোনেও একো কৰিব নোৱাৰে কিন্তু যুক্তিবিহীন মানুহবিলাকে তেওঁ একো কৰিব নোৱাৰিছিল আজীৱন সংগ্ৰামী আমিও সংগ্ৰাম কৰিছোঁ মই ব্যক্তিগতভাৱে আজি 55 বছৰ ইয়াতে ষ্টেট 1970 ষ্টিল ইয়াত নাও মই সংগ্ৰাম কৰি আহিছোঁ I will vote his slogan, no demand, no race, no demand, no race. Why have you been shouting slogan, no demand, no race, no demand, no race? It only because of existing in the world. এই সংগঠনটো ৰাখিব নে নাৰাখে এই কথা লৈ পেলাই আমাৰ গুৱাহাটীত এটা বিশেষ প্ৰতিনিধি সভা হৈছিল আৰু এই সভাতে আমাৰ আজিৰ সভাপতি তেখেত উপসভাপতি প্ৰস্তুতি কমিটি মেইন কমিটি ভঙা নাই মেইন কমিটি ভংগ কৰা নাছিল তেখেত উপসভাপতি আইমিনাথ আছে সভাপতি আছিল আৰু কোনোবা কেইজনমান ব্যক্তি বিশেষ আমি দায়িত্ব দিছিলোঁ আৰু তেখেতসকলে অৰ্গেনাইজ কৰি আজি আমি এটা নতুন কমিটি গঠন কৰা হওক বুলি এটা চিন্তা কৰিছোঁ আৰু সেইকাৰণে আমি জানো হয়তো বহুতে ভাবিছে এতিয়া এটা সময়ত বহুতে কৈছিল কিছুমানে BJP সোমালে কিছুমানে UPP সোমালে কিছুমানে BJP সোমালে কিছুমানে কংগ্ৰেছ কৰ্মীবিলাকে নিজা মানে সুবিধা কৰি পেলাই গ'ল কিন্তু উদ্দেশ্যটো এটাই যে ট্ৰাইবেলৰ উন্নতি হ'ব লাগে ট্ৰাইবেলৰ এক্সিষ্টেণ্ট হ'ব লাগে ট্ৰাইবেলৰ কাৰণে ৰাখিব লাগে আৰু এটা সময়ত উদ্যাসৰ আৱাজ হ'ব লাগে এটা সময়ত যৌথভাৱে ট্ৰাইবেলৰ মঞ্চত উদ্যাসৰ আৱাজ হ'ব লাগে বুলি বহুতে চিন্তা কৰিছে বহুত বুদ্ধিজীৱীবিলাকে চিন্তা কৰিছে আমি আৱাজ যাই ভাল হ'ব নেকি নহ'লে বিপদ আমাৰ কাৰণ আপচি বদলি এৰিলে প্ৰমোদ বড়োৰ নেতৃত্বত আপচি কম্প্ৰিহেনচিভ ডিচিশ্যন ইয়াৰ পৰা আৰু আন্দোলন নাই ত্যাগ কৰি চুক্তি কৰি আহিল তেওঁলোকে চুক্তি কৰিলে কিন্তু একো ডাকুমেণ্টেল ল আমি জানো একোটোৱে ল নহয় আৰু অন্যে নাহে আছুৰ নিচিনা সংগঠনে আজিলৈকে তেওঁলোকৰ দাবীটোক আজি ল কৰিব পৰা আইনত পৰিণত কৰিব পৰা নাই যাৰ কাৰণে বিদেশী সেনা কোনো আন্দোলন নহ'লে সেইকাৰণে আমি কৈছোঁ
ৰাভাসকলৰ নামত আহি মিচিং লাল দেউৰী ৰাভা চমাল কাৰ্বি তেখেতসকলৰ এই অস্তিত্বটো ৰখাৰ কাৰণে আৰু উদ্দেশ্য দাবীটো আৱাজ কৰে ভাল হ'ব নেকি বৌদ্ধিক মহলত আলোচনা হৈছে জনজাতিসকলৰ বৌদ্ধিক মহলত আলোচনা হৈছে নাই আমি আকৌ উদ্দেশ্যতে আৱাজ দিয়া ভাল হ'ব নেকি সেইকাৰণে এই আৱাজটোক জীয়াই ৰখাৰ কাৰণে ট্ৰাইবেলৰ অস্তিত্ব জীয়াই ৰখাৰ কাৰণে ট্ৰাইবেলৰ আন্দোলন জীয়াই ৰখাৰ কাৰণে পিটিচি পাৰ্টিটোক নতুনভাৱে ডেকাচামৰ হাতত আমি সমজাই দি পেলাই আমি আৱাজ কৰা ভাল হ'ব নেকি এই মনোভাৱটো সোমাইছে কাৰণে আজি ইয়াত আমি এই বৰ্মাত উদাহৰণ প্ৰেক্ষাগৃহত বিশেষ প্ৰতিনিধি সভা আহ্বান কৰি পেলাই আজি চিন্তা কৰিছোঁ আৰু আমাৰ সভাপতি ডাঙৰে তেখেত 90 বছৰ বয়সত তেখেত আহিব নোৱাৰে আমালৈ এখন চিঠি দি পঠাইছে তেখেত কমিটিটো ভংগ কৰিছে আৰু নতুন কমিটি গঠন কৰক বুলি লিখি দিছে গতিকে আমি সেইটো পৰিপ্ৰেক্ষিতত আমি নতুন কমিটি গঠন কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ গতিকে আজিৰ উদ্দেশ্যটো এইটোৱে নতুন কমিটি গঠন কৰা হওক পুৰাণা কমিটি ভংগ কৰা হওক এইটো এটা মূল বিশেষ বস্তু গতিকে আপোনালোকৰ আগত আজিৰ বিশেষ উদ্দেশ্যটো ইয়াত দাঙি ধৰিছোঁ ধন্যবাদ